ৰঘুপতি ৰামচন্দ্ৰৰ আন এটা নাম ৰঘুপতি ৰামচন্দ্ৰৰ জন্ম হৈছিল লংকাৰ ৰাৱণ বিনাশ কৰিবলৈ লংকাৰ ৰাৱণ বিনাশ হ'ল সঁচা কিন্তু তাৰ পিছত জন্ম হ'ল হেজাৰ হেজাৰ ৰাৱণ মোৰ সমষ্টিৰ মাটিডোখৰ যায় গঞা ৰাইজে অযথা হুলস্থুল কৰি আছে ৰঘুপতিকে এতিয়া তালৈ পঠিয়াই আছো ৰঘুপতি নালাগে ৰঘুপতিক নালাগে ৰঘু চৰি আপুনি ইয়াত কিয় ইয়াত কিয় আবে ঘৰত কাৰেণ্ট নাছিল বৰ হৈ আছিল সেইকাৰণে ইয়াত চুইচাইড কৰিবলৈ আহিল বৰ ভয় লাগে পাই দিওঁতে থওঁতে দাই লাগে বুলি তাতে গৃহিণী নথকা ঘৰ যে আমাৰ এনেকুৱাই আৰু শান্তিত আছা কি ক'লে তেখেত শান্তিত থকাৰ কামনা কৰিছিল I want to be a teacher. সৰু ল'ৰা ছোৱালীক পঢ়াই মই বৰ ভাল পাওঁ কি তুমি গাঁৱত গৈ চাকৰি কৰিবা মাষ্টৰনী বাইদেউ পুলিচে কৈছে তাইৰ মৃত্যু হৈছে বুলি কিন্তু মোৰ অন্তৰে কৈছে তৰা এতিয়াও জীয়াই আছে এইটো ছুইচাইড নহয় মাৰ্ডাৰ চাওক মই আপোনাৰ ব্যক্তিগত ক্ষতিৰ বাবে দুখিত কিন্তু ইনভেষ্টিগেশ্যন কৰিবলৈ পুলিচ আছে তোমাৰ কাৰণে মই চব এৰি থৈ ইয়ালৈ গুচি আহিলো আৰু তুমি ইউ আৰ চেলফিছ গেট আউট ৰঘু গেট আউট কোন তই মই কোন সেইটো পিছত গম পাবি কিন্তু ইমান ইম্পৰ্টেণ্ট ইনফৰমেশ্যন আছে যেতিয়া বৰ দৰকাৰী মানুহ নহয় মই কিনি পেলাৰ তোমাক আবে ইয়াত বহুত পাৱাৰফুল মানুহ ইনভলভ হৈ আছে সিহঁত ধুমুহা হয় বে ধুমুহা সিহঁত যদি ধুমুহা হয় মই জুই হয় আৰু জুইত যিমানেই বতাহ লাগে সিমানেই ডাঙৰকৈ জ্বলে নমস্কাৰ প্ৰিয় দৰ্শক এটা ভাল খবৰ লৈ পুনৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকক উপহাৰ দিব বিচাৰিছোঁ ইতিমধ্যে সকলো দৰ্শকেই গম পাইছে যে অহা 2 তাৰিখে এখন অসমীয়া চিনেমা শুভ মুক্তি লাভ হ'ব ইতিমধ্যে সকলোৰে মুখে মুখে আছে শ্ৰী ৰঘুপতি যে এবাৰ ছুপাৰ ডুপাৰ হিট হ'ব সেইটো আমি মনে প্ৰাণে বিশ্বাস কৰিছোঁ কিন্তু শ্ৰী ৰঘুপতিলৈ বহু কথা এতিয়াও আমি জানিবলৈ বাকী আছে দৰ্শকসকলক জনাব বাকী আছে আৰু সেইকাৰণে আপোনালোকৰ সকলোৰে মৰমৰ ৰবি শৰ্মাক আমি আমাৰ ষ্টুডিঅ' মজিয়ালৈ আজি আমন্ত্ৰণ জনাইছোঁ প্ৰথমে ৰবি বহু বহু স্বাগতম আৰু প্ৰথমে বহু বহু শুভেচ্ছা লগতে অভিনন্দন আহিব লগা 2 তাৰিখটো এটা ডাঙৰ তাৰিখ আৰু এই তাৰিখত এটা টাৰ্নিং পইণ্ট হ'ব গতিকে কেনেকুৱা ধৰণে শ্ৰী ৰঘুপতিৰ বিষয়ে দৰ্শকসকলক জনাব বিচাৰে আজি আমি এই প্লেটফৰ্মৰ পৰা দৰ্শকসকলক জনাব বিচাৰিছোঁ ৰিচ টাইমক মই বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ আমাক সময় দিয়াৰ উপৰিও এই যে আমাৰ মাজত এটা ব্ৰিজ এখন হয় য'ত আমি আমাক ভাল পোৱা মানুহখিনি কাষলৈ যাব পাৰোঁ গতিকে সেই আহিলা সেই সুবিধাটো দিয়াৰ বাবে বহুত বহুত ধন্যবাদ আৰু মই জানো যে ইউ হেড অলৱেজ বিন এ ৱেল উইচাৰ তুমি সদায় মোৰ শুভাকাংক্ষী হিচাপে আছা আৰু সেইকাৰণে মই ইয়ালৈ আহি বিশেষকৈ ভালো পাওঁ তো এতিয়া মই দৰ্শক কথা এটা জনাব বিচাৰিছোঁ যে মই এই ছবিখন আজি 27টা বছৰৰ ইণ্ডাষ্ট্ৰীত আছিলোঁ আৰু 27টা বছৰত মোক বহু গুণী জ্ঞানী পৰিচালকে বহু ভাল ভাল স্ক্ৰিপ্ট ৰাইটাৰে মোক ভাল ভাল চৰিত্ৰ দিছে কৰিবলৈ কিন্তু সেই চৰিত্ৰসমূহ কৰিবলৈ তেওঁলোকে এনেকুৱা এটা প্ৰস্তুতিত থাকে সদায় যে সেই কেনেবাকৈ যদি মোৰ লগত কথা বতৰা নিমিলে বা মই যদি সময় দিব নোৱাৰোঁ তেতিয়াহ'লে হয়তো মই নকৰিলে আন কোনোবা এজনে কৰিব পাৰিব কিন্তু যিহেতু এইখন ছবিৰ স্ক্ৰিপ্ট ৰাইটাৰেই মই পাণ্ডুলিপি মোৰেই গতিকে মই মোৰ কাৰণে লিখিছোঁ এইটো চৰিত্ৰ গতিকে মই প্ৰথম কথা অনেষ্টলি ফিল কৰোঁ যে এইখন মোৰ ৰিইণ্ট্ৰডাকশ্যন নহয় 6 বছৰৰ মূৰত এইখন মোৰ ইণ্ট্ৰডাকশ্যন ফিল্ম কাৰণ আজি 27টা বছৰৰ অভিজ্ঞতা হাতত লৈ 27টা বছৰে
বিভিন্ন স্তৰৰ দৰ্শক বিভিন্ন বয়সৰ দৰ্শকৰ লগত কথা পাতি তেওঁলোকৰ পৰা সংগ্ৰহ কৰা যিমান তথ্য আছিলে সেই তথ্যৰ ভিত্তিত মই এই স্ক্ৰিপ্টখন ৰেডি কৰিছোঁ গতিকে মোৰ এটা বিশ্বাস যে তেওঁলোকে ভাল পোৱা বস্তুখিনি মই দিব পাৰিম দ্বিতীয় কথা মোৰ আৰু দুটা চেলেঞ্জ আছিলে সেই দুটা চেলেঞ্জৰ ভিতৰত কিন্তু আচৰিতভাৱে এই চেলেঞ্জটো নাছিলে যে মোৰ ছবিখন ছুপাৰ ডুপাৰ হিট হওক মই এইটো কথা কোনোদিন ভবা নাই যে মোৰ চিনেমাখন ছুপাৰ ডুপাৰ হিট হওক মোৰ চিনেমাখন ব্লকবাষ্টাৰ হওক নাই মই মানে মোৰ মূল উদ্দেশ্যকেইটাৰ ভিতৰত এটা প্ৰথম উদ্দেশ্য আছিলে য'ত দৰ্শকে এইষাৰ কথা কওক যে এই ছবিখন অলপমান ব্যতিক্ৰমী হৈছে যে এই ছবিখনে ট্ৰেণ্ড চেঞ্জ কৰিব সেই কথাটো মই জানিব বিচাৰিছিলোঁ সেইটো মোৰ ফাৰ্ষ্ট আছিলে মোৰ মানে ইচ্ছা আৰু দ্বিতীয় ইচ্ছা আছিলে যে আমি সৰ্বসাধাৰণতে দেখা পাওঁ যে প্ৰযোজকে দ্বিতীয়বাৰ ছবি কৰিবলৈ নাহে মোৰ এটা ইচ্ছা আছিল যে এইবাৰ মোৰ প্ৰযোজকে দ্বিতীয়বাৰ কৰিবলৈ আহক ছবিখন গতিকে সি বহুত কথা ক'ব সি ব্যৱসায়িক দিশত সফলতাৰ কথা ক'ব তেওঁৰ ছেটিছফেকশ্যনৰ কথা ক'ব যে আমি এটা ভাল প্ৰডাক্ট কৰিছোঁ কাৰণ ছবি এখন কেৱল ছবি নহয় খুব সস্তীয়া এটা মানে এটা ছাবজেক্ট খুব সস্তীয়া ধৰণে ডায়লগ এটা কোৱা হৈছিলে আচলতে সেই কেৰেক্টাৰটো জাষ্টিফাই কৰিবলৈ ডাৰ্টি পিকচাৰত যে ফিল্ম চিনেমা ইজ অল এণ্টাৰটেইনমেণ্ট কিন্তু এইটো কথা সঁচা নহয় এণ্টাৰটেইনমেণ্ট নহয় ইয়াত বহুত দায়িত্ব বহন কৰিবলগীয়া হয় এজন ফিল্ম মেকাৰে কাৰণ সি প্ৰটাগনিষ্ট কেৰেক্টাৰটোক যিধৰণে দেখুৱাব যিধৰণে উপস্থাপন কৰিব যুৱ প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে তেওঁক অনুকৰণ কৰিবলৈ চেষ্টা কৰিব গতিকে এটা আদৰ্শৱান চৰিত্ৰ হোৱাটো অতি প্ৰয়োজনীয় গতিকে সেই ধৰণৰ এটা অৱচেতন মনত মানুহক চিন্তাৰ খোৰাক দিয়ে চিনেমাই গতিকে চিনেমা সাংঘাতিক প্ৰয়োজনীয় কেৱল এণ্টাৰটেইনমেণ্ট নহয় এণ্টাৰটেইনমেণ্টটো এটা পাৰ্ট এণ্টাৰটেইনমেণ্টৰ শ্ৰেণীটো আমি লেটিয়াই পেলাই আমি বহুত তিতা আৰু বহুত কাঢ়া বস্তু দিব লাগে মানুহক দিবলগীয়া হয় সেইকণ দায়িত্ব চিনেমাই কৰিব লাগে গতিকে সেইটো এটা উদ্দেশ্য যে এণ্টাৰটেইনমেণ্ট বুলি কৈ থ'লে নহ'ব চিনেমা হৈছে ভাষাৰ সংৰক্ষণৰ আহিলা চিনেমা হৈছে অৱচেতন মনত মানুহৰ মনত এই ধৰণে ক্ৰিয়া কৰে য'ত এটা সৰু বাচ্চাই সৰুতেই তুমি গুড বয় বুলি ক'লে সি কামটো কৰি ভাল পায় বেড বয় বুলি ক'লে সি নকৰা হৈ যায় গতিকে এই ধৰণৰ চিন্তা চৰ্চাবিলাক আৰম্ভণিৰ পৰা আমাৰ মহাকাব্যকেইখনে তাৰপাছত আমাৰ নাটক চিনেমা এইবিলাক বস্তুৱে দিব ভাওনা চিনেমাই দিয়ে গতিকে ইয়াত আমি এটা খুব গভীৰ দায়িত্ব পালন কৰি থাকোঁ গতিকে মোৰ ইচ্ছা হৈছে যে এনেকুৱা এখন ছবি হওক যিখন ছবিৰ লগত অসমীয়া মানুহে ৰিলেট কৰিব পাৰে আমাৰ অসমীয়া কালচাৰত চিনেমা চোৱাটো আমাৰ কালচাৰত নাই আমাৰ নাটক চাই কাৰণ চিনেমা আমাৰ ইয়ালৈ অহা ৮০টা বছৰ হৈছে মাত্ৰ আৰু ৮০টা বছৰত আমি চিনেমাৰ বিষয়ে বৰ বিশেষ সফলতা আমি পোৱা নাই কাৰণ কিয় আমি যেতিয়াই নিজৰ কাহিনী কোৱা বন্ধ কৰিলোঁ আৰু আমি আনৰ কাহিনী লোৱা হ'লোঁ তেতিয়াৰ পৰাই চিনেমাৰ ইণ্ডাষ্ট্ৰীৰ গ্ৰাফডাল তললৈ যোৱা আৰম্ভ কৰিলে কাৰণ ব্লেক এণ্ড হোৱাইট ছবি যেতিয়া নাম আছিলে বোৱাৰী যেতিয়া নাম আছিলে সোণ মইনা এইবিলাকে আমাৰ গাথা আমাৰ ব্যথা কৈছিলে গতিকে তাৰ পিছত ছবি ইণ্ডাষ্ট্ৰীয়ে অলপমান তাৰ গ্ৰাফডাল তললৈ যোৱা আৰম্ভ কৰিলে গতিকে এতিয়া মই বিচাৰিছোঁ পুনৰ যে কমাৰ্চিয়েল চিনেমা যিটো বস্তু অতি প্ৰয়োজনীয় কাৰণ যিয়ে ধন টকা পইচা আনে ইণ্ডাষ্ট্ৰীলৈ যিয়ে কৰ্মসংস্থাপন দিয়ে আমাৰ কাৰিকৰী দিশত কাম কৰা মানুহসকলক ব্যক্তিসকলক বা কেইবাটাও পৰিয়াল চলাই থাকে তো মোৰ এটা বিশ্বাস যে এতিয়া আমি সেই দায়িত্ব বহন কৰি চলিব লাগিব গতিকে যদি এখন ছবিয়ে অসমীয়া ছবিয়ে আজি এনেকুৱা এটা কৌতূহল সৃষ্টি কৰিব পাৰিছে যদি আজি এনেকুৱা এটা কোলাহল সৃষ্টি কৰিব পাৰিছে তো মই ভাবোঁ যে তেতিয়া মই অলপমান নিজকে ছাকচেছফুল বুলি ভাবোঁ গতিকে সেইটো উদ্দেশ্যলৈ মই ৰঘুপতি কৰিছিলোঁ এতিয়া মোৰ ইচ্ছা হৈছে যে দৰ্শক ৰাইজ হললৈ আহক ৰঘুপতি চাওক আৰু মনতে ভাবক যে ৬০০ কোটি টকাটো মানুহে ছবি নিৰ্মাণ কৰি আছে ভাৰতবৰ্ষতে এইখন ভাৰতবৰ্ষতে আৰু যিটো জাতিয়ে নিৰ্মাণ কৰিছে সেই জাতিও আমাৰ দৰে হাতেৰে ভাত পিটিকিয়ে খায় গতিকে সেই জাতিটোৱে যেতিয়া ৬০০ টকা ছবি নিৰ্মাণ কৰে আৰু আমাৰ অসমীয়া ল'ৰা কেইটামানে যিকেইটা ল'ৰাই আজি ইয়াতেই নিজৰ কৰ্মসংস্থাপন বিচাৰি উলিয়াইছে চৰকাৰৰ ওচৰত তেওঁলোকে নিবনুৱা সমস্যালৈ যোৱা নাই কোৱা নাই জগৰীয়া কৰা নাই নিজে নিজে কৰ্মসংস্থাপন গোটাইছে সেই তেনেকুৱা ল'ৰাবিলাকে কৰা এটা প্ৰডাক্ট চাই অসমৰ ৰাইজে উপলব্ধি কৰক যে সেই ২ কোটি টকা যিটো টকা আমি ব্যয় কৰি আমি ছবি এখন বনাইছোঁ এই ২ কোটি টকা যদি আমি ৰাজামৌলীক দি দিওঁ তেওঁ কি কৰিব পাৰিব আৰু ৬০০ কোটি টকা যদি আমাক দি দিয়ে আমি কি কৰিব পাৰিম গতিকে মোৰ এই গোটেই উদ্দেশ্যটোৱে চিনেমাখন কৰা এইটো বহুত ডাঙৰ প্ৰশ্ন আৰু কিন্তু দৰ্শকসকল তাৰ লগতে এটা ডাঙৰ কথা যে এই চিনেমাখন সৰ্ববহুত এইখনত মানে ব্যয়বহুল হৈছে আটাইতকৈ বেছি খৰচ কৰি ৰবিয়ে এটা সাহস কৰিছে কাৰণ আমাৰ অসমীয়া চিনেমাত সকলোৱে জানে যে প্ৰডিউচাৰ যিসকলে এখন চিনেমাৰ কাৰণে পইচা তেওঁলোকে ইনভেষ্ট কৰে তেওঁলোকে কিন্তু পিছৰবাৰ যেতিয়া পইচাটো ৰিটাৰ্ণ নাপায় তেওঁলোকৰ ইচ্ছা নোহোৱা হৈ যায় গতিকে সেই যে ইচ্ছা নোহোৱা হোৱা মানে আমাৰ ইণ্ডাষ্ট্ৰিটোৱে যেনেধৰণে এটা গ্ৰোথ হ'ব লাগিছিল আধাতে ৰৈ যায় কিন্তু এইবাৰ এই সকলো
যি নিয়ম এই ভাঙি পেলাই আটাইতকৈ ব্যয়বহুল চিনেমা হিচাপে এইখন চিনেমা পৰিগণিত হৈছে শ্ৰী ৰঘুপতি স্ক্ৰিপ্টৰ কথা যিহেতু ৰবিয়ে কৈছে যে ৰবি ইমান বছৰৰ অভিজ্ঞতা লৈ কিন্তু স্ক্ৰিপ্টখন আপোনালোকলৈ লৈ আহিছে এতিয়া কথা হৈছে ইয়াত যিসমূহ কাষ্টিং হৈছে সেই কাষ্টিংসমূহো যথেষ্ট ইণ্টাৰেষ্টিং হয় সেইটো মই দৰ্শকসকলক জনাব গৈছোঁ হয় বিৰাট ইণ্টাৰেষ্টিং কাৰণ আমি ছবি যিসকলে নিৰ্মাণ কৰে ছবি নিৰ্মাতাসকলে এটা কথা বৰ গভীৰভাৱে ভাবেও আৰু বুজেও জানেও যে ছবি এখন সফল হোৱাৰ মূলতে যদি স্ক্ৰিপ্টখন ভাল হয় তেতিয়া 20% কাম আমাৰ কমপ্লিট 20% চিনেমাখনৰ বনোৱা হৈ গ'ল বুলি আমি ধৰিম আৰু যদি কাষ্টিং ভাল হয় তেতিয়া 40% কাম হৈ যোৱা বুলি আমি ধৰিম গতিকে 60% কাম কাষ্টিং আৰু স্ক্ৰিপ্টেই কৰি পেলাই বাকী ডিৰেকশ্যন এডিটিঙৰ ওপৰত ডিপেণ্ড কৰিব আৰু 10% প্ৰমোশ্যনৰ ক্ষেত্ৰত কাৰণ কিয় মই প্ৰমোশ্যনটো কিমান কম অংক কিয় দিছোঁ কাৰণ প্ৰমোশ্যনটো হৈছে এনেকুৱা বস্তু যিটো বস্তুৱে বৰ এটা ক্ষণস্থায়ীভাৱে চিনেমাখনক হাইপ আপ কৰে কিন্তু হললৈ কিন্তু মানুহ যিমান আহে তাৰে 100% দৰ্শক কিন্তু কেৱল প্ৰমোশ্যন চাই ছবি চাবলৈ নাহে তেওঁলোকে ছবি চাবলৈ আহে মাউথ টু মাউথ পাব্লিচিটি হ'ব লাগিলে চিনেমা এখন পৰিপূৰ্ণ হ'ব লাগিব চিনেমাখন ভাল হ'ব লাগিব সি দৰ্শকক আমোদ দিয়াৰ ক্ষেত্ৰত ব্যৰ্থ হ'ব নালাগিব গতিকে যি প্ৰথম দিনা যিখিনি মানুহ আহে আমাৰ টোটেল এক্সপেক্টেড মানুহখিনিৰ পৰা সেইখিনি মাত্ৰ 10% মানুহ আহে গতিকে 10% মানুহে আচলতে প্ৰমোশ্যন বেছড গতিকে তেওঁলোকে প্ৰমোশ্যন চাই 10% মানুহ আহিব হললে যদি তেওঁলোকৰ ভাল লাগে তেওঁলোকে নিজেই কৰিব প্ৰমোশ্যন আমি কৰাৰ কোনো প্ৰয়োজন নাই তেওঁলোকে মাকক ফোন কৰিব যে মা মই গুৱাহাটীত আছোঁ মই এখন ছবি চালোঁ বিৰাট ভাল লাগিল তই যোৰহাটত আছ তই গুচি যাবি চিনেমাখন চাবলৈ তাৰপিছত মই ধনক কৈ দিম ধনে লৈ যাব তোক চিনেমাখন চাবলৈ গতিকে এই ধৰণৰকৈ আমাৰ ছবিখনৰ প্ৰমোশ্যনবিলাক পিছত হৈ থাকে কাৰণ ছবিখন আমি অকল ৰিলিজ হোৱা দিনালৈকেহে প্ৰমোশ্যনৰ কাম কৰোঁ ৰিলিজৰ পাছত প্ৰমোশ্যনটো কোনে কৰে ৰাইজেই কৰে গতিকে ছবিৰ মানদণ্ড উচ্চ হৈ থকাটো এটা বিৰাট প্ৰয়োজনীয় ফেক্টৰ গতিকে ছবি কোৱালিটি মেইনটেইন কৰিব লাগিব আৰু কাষ্টিঙৰ ক্ষেত্ৰত আজি মোৰ হৈছে এনেকুৱা যে মই যেতিয়া অৰুণ নাথৰ দৰে অভিনেতাক যিজন অভিনেতা মই নতুনকৈ তেখেতৰ বিষয়ে কোৱাৰ কোনো প্ৰয়োজনেই নাই যে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ ছবিৰ তেওঁ মুখ্য চৰিত্ৰ কৰা এজন অভিনেতা ইমান প্ৰবীণ অভিনেতা ইমান অভিজ্ঞ অভিনেতা এজন গুৰু তেওঁ অভিনয় শিকায় বহু ল'ৰা ছোৱালীক তেনেকুৱা এজন ব্যক্তিক যেতিয়া এটা অতি ব্যতিক্ৰমী চৰিত্ৰত মই সন্মুখলৈ লৈ আহোঁ ৰাইজেতো পাছত মানে আচৰিত হ'ব তাৰ আগতে তেওঁ ষ্টুডেণ্টখিনি আচৰিত হৈছে ছাৰে এনেকুৱা এটা কেৰেক্টাৰ কৰিছে তাৰমানে তেওঁলোকে অট'মেটিকেলি বুজি পাইছে যে ছাৰৰ বা অৰুণদাই মোৰ ওপৰত কিমান বিশ্বাস ৰাখে অৰুণদাৰ কিমান বিশ্বাস আছে আমাৰ স্ক্ৰিপ্টখনৰ ওপৰত যিখন আমাৰ সংবিধান গতিকে তেওঁ ইমান বিশ্বাস যিহেতু আছে তেওঁ ইমান অভিজ্ঞ মানুহ এজনে যেতিয়া দেখিছে মই মনৰ পৰা অনুভৱ কৰিছোঁ যে মোৰ ছবিখন সঁচাকৈ ভাল হৈছে আৰু বৰ্ণালী পূজাৰী আছে মোৰ এটা সাংঘাতিক গুৰুত্বপূৰ্ণ চৰিত্ৰত অৰুণ হাজৰিকাই কৰিছে এটা সাংঘাতিক গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰীণা বৰাই কৰিছে এটা চৰিত্ৰ গতিকে আমাৰ প্ৰত্যেকটা চৰিত্ৰ আমাৰ ৰিগাৰ্ডলেছ অফ দ্য স্ক্ৰীণ প্ৰেজেঞ্চ টাইম যিমান সময় তেওঁলোক ছবিত ওলাইছে সেইটো ইম্পৰ্টেণ্ট নহয় কিন্তু তেওঁলোকৰ ভূমিকা ইমান গুৰুত্ব ছবিখনত যে তেওঁলোকৰ অবিহনে মোৰ ছবিখন একখোজো আগুৱাই যাব নোৱাৰে গতিকে তেনেকুৱা এটা কাষ্টিং কৰি তেওঁলোকক ব্যতিক্ৰম ধৰণে মানুহৰ আগত প্ৰস্তুত কৰাৰ যিটো চেলেঞ্জ আছিলে এই চেলেঞ্জটোৱে মোৰ পৰিচালক সুব্ৰত কাকতি মোৰ এডিটৰ সুব্ৰত কাকতি তেওঁকো চেলেঞ্জ কৰিছে গতিকে তেওঁ ইমান প্ৰবীণ অভিনেতাক যেতিয়া তেওঁ ডিৰেকশ্যন দিবলগীয়া হৈছে তেওঁকো সেই ধৰণে তেওঁ নিজকো হয়তো তেওঁ তাৰ কাৰণে প্ৰস্তুত কৰিব লাগিছে ইমান প্ৰস্তুতিৰ পাছত এখন চিনেমা কেতিয়াও বেয়া হ'ব নোৱাৰে আজি কাৰিকৰী দিশত সফল হয় নে নহয় বক্স অফিচ হিট হয় নে নহয় এইটো আমি নৰমনিহে কেতিয়াও ক'ব নোৱাৰোঁ কাৰণ কিয় কাইলৈ যদি বানপানী হৈ গোটেইখন ডুবি যায় পৃথিৱীখন মোৰ চিনেমা এটকাও ব্যৱসায় নকৰিব কিন্তু এটা কথা মই জানিব লাগিব 27 বছৰৰ অভিজ্ঞতাত কৰা এখন ছবি আজিৰ তাৰিখত মোৰ হাতত যিমান সমল মই পাইছোঁ যিমান ধন টকা পইচা পাইছোঁ যিটো সময় মই পাইছোঁ যিখিনি সুবিধা মই পাইছোঁ তাৰ হিচাপত চাবলৈ গ'লে আজিৰ তাৰিখত মই আৰু মোৰ টীম ৰঘুপতিয়ে ইয়াতকৈ ভাল ছবি বনাব নোৱাৰোঁ একদম সত্য ধুমুহা বৰষুণ বানপানী যিয়ে নাহক কিয় সেইটো পিছৰ কথা আমি নিগেটিভ কথা কেতিয়াও নাপাতোঁ 2 তাৰিখে যিহেতু চিনেমা হললৈ আহি আছে শ্ৰী ৰঘুপতি য'ত ৰবিয়ে লিড লৈছে আৰু 27টা বছৰৰ অভিজ্ঞতাৰ পিছত অভিজ্ঞ যিসকল অভিনেতা অভিনেত্ৰীয়ে ইয়াতে অভিনয় কৰিছে লগতে পৰিচালকৰ এটা ভূমিকা আছে আৰু যিজন পৰিচালকে এই চিনেমাখনত পৰিচালনা কৰিছে তেওঁ বহুখিনি অভিজ্ঞ নহয় কিন্তু সাংঘাতিক টেলেণ্টেড খুব কম সময়ত তেওঁ ভাল কাম কৰিছে এতিয়ালৈকে তেওঁ যিকেইটা কাম দিছে ইলিগেল হওক বিদুৰ ভাই হওক
সি বহুত প্ৰমাণ কম। কৰিছে অঁ। যে তেওঁ এজন দক্ষ পৰিচালক একদম দক্ষ পৰিচালক আৰু সেইকাৰণে মই ভাবোঁ যে প্ৰত্যেকটো বিষয়ক এইবাৰ কেমেষ্ট্ৰি মিলি মিলি গৈছে কেমেষ্ট্ৰি কেমেষ্ট্ৰি যেতিয়া মিলে তেনেহ'লে নিগেটিভিটি একোৱেই নাহে আৰু তাৰোপৰি তুমি লক্ষ্য কৰিছা চাগে তাত মোৰ ট্ৰেইলাৰটোত এটা কথা আছে যে ইনস্পায়াৰ্ড বাই ট্ৰু ষ্টৰিজ লিখা আছে ইনস্পায়াৰ্ড বাই ট্ৰু ষ্টৰিজ মানে আমাৰ ডিছক্লেমাৰ থাকিব তথাপিও আমি তাত এটা কথা চেষ্টা কৰিছোঁ যে সমাজৰ যিবোৰ ব্যাধি আজিৰ তাৰিখত যিবোৰ সমস্যাৰ সন্মুখীন মোৰ মানুহখিনি হয় মোৰ অসমৰ মানুহখিনিৰ হয় সেই কাহিনীবোৰ আমি চুই চুই গৈছোঁ যাতে আমি সকলোকে চিন্তাৰ এটা খোৰাক দিব পাৰোঁ যদিও এইখন বিনোদনধৰ্মী খুব পাতল হেৰিৰ চিনেমা এণ্টাৰটেইনমেণ্টৰ চিনেমা কিন্তু তাৰ মাজেৰে আমি কিছু মেছেজ মানুহক দি যাব বিচাৰিছোঁ আৰু মূলতঃ সেইটোৱেই আধাৰ আমি হাতত লৈ আজি এই কাহিনীটো আমি উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ অতি আধুনিক পদ্ধতিৰে যে মোৰ জেগাৰ মানুহখিনিৰ গাথা মোৰ জেগাৰ মানুহখিনিৰ ব্যথা এই ছবিবোৰত ওলাব লাগিব তেতিয়াহে ছবি নিৰ্মাতা হিচাপে মই মোৰ দায়িত্ব সম্পন্ন কৰিছোঁ বুলি মই ভাবিম গতিকে আজিৰ তাৰিখত য'ত কৰ্মসংস্থাপনৰ বাবে বিভিন্ন ছোৱালী ঘৰৰ পৰা ওলাই যাবলগীয়া হয় ৰাতিও ওলাই যায় বাহিৰত থাকিবলগীয়া হয় কৰ্মসূত্ৰে তেওঁলোকে গাঁৱে ভূঞে সোমাই থাকিবলগীয়া তাত তেওঁলোক বিভিন্ন বিপদৰ সন্মুখীন হয় সেই বিপদৰ সময়ত কোনো একো কৰিব নোৱাৰে আচলতে কাৰণ এইটো এটা সময়ৰ দুৰ্ভাগ্যৰ কথা অতি দুৰ্ভাগ্যজনক কথা যে তাত তেওঁলোকে ৰাতি ক'ৰবালৈ গৈছে তেওঁলোক তাত ধৰ্ষিত হৈছে গতিকে আজি সেইবিলাক কথা আমি বাধা দিব নোৱাৰোঁ কাৰণ সেইখিনি আকস্মিতে ঘটি যোৱা ঘটনা কিন্তু অন্ততঃ আমাৰ আটাইৰে মানসিকতাটো কি ধৰণৰ হোৱা উচিত তাৰ পাছত বা তেনেকুৱা ঘটনা নঘটিবলৈ সেইটো কথা মই প্ৰকাশ দিবলৈ চেষ্টা কৰিছোঁ আমাৰ ছবিখনত গতিকে আমি বিভিন্ন ব্যাধি সমাজৰ ড্ৰাগছ প্ৰষ্টিটিউশ্যন এনেকুৱা ধৰণৰ ক্ষেত্ৰত মই সেইকাৰণে মূলতে মোৰ কাহিনীটোৰ আৰম্ভণিতেই এটা অফ ভইচ গৈছে তাত মই কৈছোঁ যে ৰঘুপতি ৰামচন্দ্ৰ আন এটি নাম ৰামচন্দ্ৰৰ জন্ম হৈছিল লংকাৰ ৰাৱণ বিনাশ কৰিবলৈ লংকাৰ ৰাৱণ বিনাশ হ'ল সঁচা কিন্তু তাৰ পাছত জন্ম ল'লে হাজাৰ হাজাৰ ৰাৱণে গতিকে আমি পণ ল'ব লাগিব ঘৰে ঘৰে জন্ম দিবলৈ এজন ৰঘুপতি গতিকে এই ৰঘুপতিৰ যিটো চিন্তাধাৰা যিটো থট প্ৰচেছ সেই থট প্ৰচেছটো যদি আমাৰ আটাইৰে মাজত আহে তেতিয়াহ'লে মোৰ বিশ্বাস যে মৰালিটি ৱাইজ মানুহে বৌদ্ধিকভাৱে কথাবোৰ চিন্তা কৰা আৰম্ভ কৰিব আৰু তেওঁলোকৰ সেই চিন্তা চৰ্চা থাকিলে আমাৰ পৃথিৱীখন আমাৰ বিশ্বখন ধুনীয়া হৈ যাব খুব ধুনীয়া চিন্তাধাৰা এটা যিখনে সমাজক এটা মেছেজ দিব এটা পৰিৱৰ্তন আনিব কেৱল এণ্টাৰটেইনমেণ্ট একদম ঠিক আৰু প্ৰত্যেকৰ ঘৰে ঘৰে প্ৰত্যেকৰ জীৱনত হোৱা কিছু ঘটনাক লৈ মোৰ এনেকুৱা লাগিছে যে শ্ৰী ৰঘুপতিত আমি দেখা পাম এতিয়া মূলত কেইটামান কথা আমি সুধিব বিচাৰিছোঁ যে ইয়াত এটা কথা খুব ভাল হৈছে যিটো ফটোগ্ৰাফী ইয়াৰ লাইটৰ কামটো খুব বেলেগ হ'ব যেন লাগিছে ফিল কৰিছোঁ ইয়াৰ গেটআপৰ এটা ডাঙৰ এটা পাৰ্ট আছে খুব ভাল মেকআপো ভাল হৈছে এতিয়া লোকেশ্যন মিউজিক একশ্যন এই আটাইখিনি অকণমান মই দৰ্শকসকলক জনাব বিচাৰিছোঁ লোকেশ্যনৰ ক্ষেত্ৰত আমি সাংঘাতিক ধৰণে ব্লেছড অসমৰ মানুহখিনি যে আমাৰ অসমত ইমান ডাইভাৰ্ছ লোকেশ্যন আছে আমি কেমেৰাটো ইফালে পোনাই দিয়াৰ লগে লগে ইফালে পাহাৰ আহে উল্টাফালে পোনাই দিয়াৰ লগে লগে নদী আহে আৰু অলপমান ছাইডলৈ পোনাই দিলে তাত আমি বালি পাওঁ আৰু সিফালে চালে আমি সেউজীয়া গছ গছনি পাওঁ ফুলনি পাওঁ পথাৰ পাওঁ বাগান পাওঁ আমি পুখুৰী পাওঁ গতিকে আমি একেবাৰে থলুৱা পদ্ধতিত তৈয়াৰ কৰা ঘৰৰ পৰা আৰম্ভ কৰি RCC বিল্ডিঙলৈকে পাওঁ গতিকে ইমান ডাইভাৰ্ছ লোকেশ্যন মই নাভাবোঁ কোনোবা এখন ষ্টেটত আছে গতিকে আমাৰ তাত অকল নাই সাগৰৰ পাৰ নাই আৰু সেইটোৰ কাৰণে যেতিয়া মোৰ চৰিত্ৰটোৱে কল্পনা কৰে ৰোমেণ্টিক গান এটা সেই কল্পনাৰ সূত্ৰে আমি গৈ গোৱা পাইছিলোঁগৈ তাত শ্বুট কৰিছিলোঁ গানটো বাকীখিনি আমি যিখিনি ৰুৰেল পাৰ্ট আছিলে বা গাঁৱলীয়া যিখিনি দৃশ্যাংশ আছে সেইবিলাক আমি গোলাঘাটত কৰিছোঁ টাউনৰ যিখিনি দৃশ্যাংশ আছে সেইখিনি আমি গুৱাহাটীত কৰিছোঁ আৰু ফাইটৰ যিটো আমাৰ লাষ্ট ছিকুৱেঞ্চৰ যিটো ফাইট সেই ফাইটটো আমি মেঘালয়ত কৰিছোঁ কাৰণ মোক কয়লা লগত জড়িত এটা বস্তু লাগিছিলে গতিকে তাত আমি কৰিছোঁ গতিকে এইখিনিয়ে মোৰ ঠাই বৰ সাংঘাতিক জেগালৈ যোৱা নাই আৰু একেবাৰে গুৰুত্বপূৰ্ণ নহয় ঠাই ক'ত কৰিছোঁ কিয় কৰিছোঁ কাৰণ চিনেমাখনৰ ক্ষেত্ৰত সেই ঠাইসমূহ ইমান কনভিনচিং হৈছে যে মানুহে হয়তো লোকেশ্যনৰ কথা ভাবিবলৈ সময় নাপাব গতিকে সেইটো কথা হ'ল আমাৰ লোকেশ্যনৰ ক্ষেত্ৰত বাকী একশ্যনৰ ক্ষেত্ৰত হৈছে কি আমি যিহেতু ইয়াত ফাইট আমি আজি অত বছৰে অকলেই কৰি আহিলোঁ ময়ে কম্প'জ কৰোঁ নিজে মই কৰোঁ ফাইট ষ্টাণ্টছো নিজে কৰোঁ আমাৰ ইয়াতে ষ্টাণ্ট কৰিব পৰা ল'ৰাও আছে খুব ৰেস্ক লৈ তেওঁলোকে কাম কৰে ভাল ফাইটাৰ দেখিবলৈ ধুনীয়া ল'ৰা ওখ 6 ফিট প্লাছ ল'ৰাবোৰ আছে সেইবিলাক আমি ইয়াৰ পৰাই লৈছোঁ চব ইয়াৰ পৰা লৈছোঁ কেৱল হাৰ্নেছডাল যেতিয়া আমি ষ্ট্ৰিংছ ব্যৱহাৰ কৰিছোঁ ফাইটত
আৰু ষ্ট্ৰিংছৰ ক্ষেত্ৰতো মই দৰ্শকক ক'ব বিচাৰিছোঁ যে জেনেৰেলি আমাৰ ইয়াতে ষ্ট্ৰিংছবিলাক আমাৰ বাহিৰৰ পৰা ফাইটাৰবিলাকে ইউজ কৰে নিজৰ গাত তেওঁলোকে পিন্ধে কাৰণ আমি মাৰোঁ হিৰোটোৱে মাৰে আৰু ফাইটাৰটো গৈ পৰে ফাইটাৰটোৱে মেক্সিমাম ৰিস্ক লয় এইবাৰ এই ক্ষেত্ৰত হাৰ্নেছ মই নিজে ব্যৱহাৰ কৰিছোঁ মোৰ নিজৰ ওপৰত মই নিজে ব্যৱহাৰ কৰিছোঁ হাৰ্নেছ যিটো খুব টান কাম আছিলে যিহেতু মই জিমনাষ্ট এজন নেশ্যনেল জিমনাষ্ট গতিকে মোৰ ব্যৱহাৰ কৰোঁতে অলপ আনতকৈ কম সময় লাগিল শিকোঁতে সেইটো এটা নতুন শিকিলোঁ তাৰোপৰি সেই ক্ষেত্ৰত যিহেতু ছেফটিৰ কথা আহি পৰে আৰু বহুতৰ লাইফ ৰিস্কৰ কথা আহে তেতিয়া আমি সেইকাৰণে হায়দৰাবাদৰ পৰা এটা টীম মাতিছিলোঁ হায়দৰাবাদৰ পৰা টীমটো আহিল হয় সঁচা কথা কিন্তু কম্পজিশ্যন বেছিকেলি আমি নিজৰ ভিতৰত নিজেই কৰা প্ৰথম কথা দ্বিতীয় কথা হৈছে যে আমি এনেকুৱা অতিৰঞ্জিত বস্তু যিটো জেনেৰেলি আমি দক্ষিণ ভাৰতীয় ছবিত দেখা পাওঁ য'ত এটা কেৰেক্টাৰত লাট মাৰি দিলে সি উৰি গ'ল ওপৰত থাকোঁতে আৰু এটা লাট মাৰে তাৰ তলেদি হিৰো পাৰ হৈ যায় তাৰপিছত পৰে গতিকে এনেকুৱা বিজ্ঞান বিদ্ৰোহী কাম আমি কৰা নাই আমি আইনষ্টাইনক মাৰিবলৈ চেষ্টা কৰা নাই গতিকে আমি ল অফ নেচাৰ নিউটনক আমি মাৰিবলৈ চেষ্টা কৰা নাই এইবিলাক চব ৰাখি মাটিত পৰিবই মাটিত পৰিব আমাৰ কেৱল আমি অলপমান তাক টানিছোঁ এক্সটেণ্ড কৰিছোঁ যেনে মই যদি জেনেৰেলি সৰ্বসাধাৰণতে এজন মানুহক গোৰ মাৰি দিলে এইখিনিতে পৰে সেই মানুহ যেনিবা আৰু 6 ফুট আৰু আঁতৰত গৈ পৰিব সিমানখিনি আমি এক্সেগ্ৰেট কৰিছোঁ কিন্তু অতি ৰিয়েলিষ্টিক ফাইট আৰু ষ্টাইলাইজড ফাইট গতিকে ফাইটৰ ক্ষেত্ৰত সেইটো মিউজিকৰ ক্ষেত্ৰত আমাৰ একেবাৰে নতুন এজন সংগীত পৰিচালক প্ৰণয় দত্ত অতি গিফটেড ল'ৰা তেওঁ EDMৰ মানুহ বেছিকেলি ইলেক্ট্ৰনিক মিউজিকৰ মানুহ গতিকে তেওঁ নতুন নতুন চাউণ্ড ক্ৰিয়েট কৰিছে এইবাৰ যিবোৰ চাউণ্ড আমি ব্যৱহাৰ কৰিছোঁ বেকড্ৰপ হিচাপে 5.1 ডিজিটেল মিক্স আমাৰ গতিকে তাত আমি নতুন নতুন ধৰণৰ চাউণ্ড কিছুমান ব্যৱহাৰ কৰিছোঁ আৰু তেওঁক মই ৰেফাৰেঞ্চ পইণ্ট হিচাপে দিছিলোঁ KGF মই তেওঁক KGFটো ৰেফাৰেঞ্চ পইণ্ট হিচাপে দিছিলোঁ যে KGFৰ মিউজিকৰ ইম্পেক্টটো সাংঘাতিক কিন্তু আজিৰ তাৰিখত মই খুব গৌৰৱেৰে ক'ব বিচাৰিছোঁ যে আমাৰ অসমীয়া ল'ৰা তেওঁ কিন্তু সেইটো লেভেলতেই মিউজিকটো কৰিছে গতিকে আৰু চাউণ্ড এনেকুৱা নতুন নতুন চাউণ্ড কিছুমান ক্ৰিয়েট কৰিছে যিবিলাক চাউণ্ড হলত চালে মানুহে ভাল চাউণ্ড থকা হলবিলাকত তেওঁলোকে ইম্পেক্টটো পাব আৰু বহুতে আমাক আজিৰ তাৰিখত যিয়ে প্ৰিভিউ কৰিবলৈ পাইছে তেওঁলোকে আমাক সুধিবলৈ বাধ্য হৈছে যে এইবিলাক চাউণ্ড আমি মানে ক'ৰবাৰ পৰা আনি পেলাই ষ্টক লগাইছোঁ নেকি কাৰণ তেওঁলোকৰ বিশ্বাস হোৱা নাই যে অসমত এনেকুৱা চাউণ্ড ক্ৰিয়েট হ'ব বহুত ডাঙৰ কথা আৰু অতি ব্লেছড মই এই ক্ষেত্ৰত মিউজিকৰ ক্ষেত্ৰত যে টপ ছিংগাৰ যিমানকেইজন আছে তাৰে ভিতৰত যিকেইজন আমাক প্ৰয়োজন আছিলে বহুত টপ ভাল ছিংগাৰ আছে কিন্তু আমাৰ প্ৰয়োজনীয় যিকেইটা কেটেগৰী আছিলে সেই কেটেগৰীকেইটাত ৰোমেণ্টিক গানটো জুবিনে গাইছে তাত দীপলিনাই কণ্ঠদান কৰিছে আমাৰ ট্ৰেজেডি যিটো চং আছে তাত নীলাক্ষী আৰু হেৰিয়ে গাইছে দীক্ষুৱে গাইছে এটা ছেড আমাৰ প্ৰেয়াৰ আছে প্ৰাৰ্থনামূলক এটা গীত আছে যিটো প্ৰণয় দত্তই নিজে গাইছে আৰু এটা গান আছে যিটো প্ৰমোশ্যন চং সেইটো আচুৰ্য বৰপাত্ৰই গাইছে আৰু এটা একেবাৰে আমাৰ গাঁৱৰ পৰিৱেশত এগৰাকী যুৱতীৰ মনলৈ কি ধৰণৰ ক্ৰিয়া আহে সেই কথাটো উপস্থাপন কৰিবলৈ উমলি জামলি বুলি এটা গান আছে সেইটো আমাৰ সুবাসনাই গাইছে গতিকে এইসমূহ ছিংগাৰ্ছ আমাৰ লগত আছে ৰাইটাৰ্ছৰ ভিতৰত একেবাৰে নতুন প্ৰজন্মৰ ৰাইটাৰ্ছ দানিছৰ পৰা আৰম্ভ কৰি আমাৰ অতি নমস্য ব্যক্তি দিগন্ত ভাৰতী মোৰ ৰোমেণ্টিক গানটো লিখিছে গতিকে মই ভাবোঁ যে সংগীতৰ ক্ষেত্ৰত বা মিউজিকৰ ক্ষেত্ৰত এটা খুব আমি সুন্দৰ আৰু মানে সবল ব্যৱস্থা লৈছোঁ যাতে মিউজিকৰ পইণ্ট অফ ভিউৰ পৰাও যেতিয়া অইন চিনেমা চলি থাকিব তাৰ মাজত আমাৰ চিনেমাখন যদি ট্ৰেইলাৰটো যদি বাজে অন্ততঃ মানুহে চাউণ্ডৰ ক্ষেত্ৰত যাতে ডিফাৰেঞ্চ নাপায় গতিকে মই এইটোৱেই সপোন আছিলে মোৰ যে দৰ্শক হললৈ আহিব যেতিয়া মনলৈ এই ভাৱটো লৈ নাহক যে এখন অসমীয়া চিনেমা চাম হ'ব আৰু বেয়া হ'লেও আমি সহ্য কৰিম আৰু মই সেইটো বিচৰা নাই মই সফল নহ'ব পাৰোঁ মানুহে ইয়াৰ পাছতো মই কৰাৰ পাছতো মোৰ যিমান শক্তি আছে সৰ্বশক্তি লগাই কৰাৰ পাছতো মানুহে বেয়া পাব পাৰে তাৰ কাৰণে মই জগৰীয়া মই দায়ী মই দোষী মই আকৌ আগলৈ আৰু ভাল ছবি কৰিবলৈ চেষ্টা কৰিম কিন্তু আজিৰ তাৰিখত মই নিবিচাৰোঁ যে মোৰ অসমীয়া দৰ্শকখিনি হললৈ আহক আৰু তেওঁলোকে মনত এইটো ভাৱ লৈ আহক যে হ'ব আৰু অসমীয়া চিনেমা এনেকেই চাম দিয়া আৰু হ'ব এইখিনি বুজিলোঁ আৰু আমাৰতো ইমান এনেকুৱা নাই কেৱল তেওঁলোকে এটাই বস্তুৰ অভাৱ অনুভৱ কৰিব মোৰ চিনেমাখন চালে যে প্ৰডাকশ্যন ভেলিউটো চাগে আমাৰ হাতত যদি আৰু ধন থাকিল হয় ব্যয় কৰিবলৈ আমি চাগে প্ৰডাকশ্যন ভেলিউটো আৰু দিব পাৰিলোঁ হয় কিন্তু তাৰ বাহিৰে মই সকলো দিশ সাঙুৰি এটা কাম কৰিছোঁ গতিকে মোৰ এইটো বিশ্বাস সকলো দিশ সাঙুৰি যিমান আমি পাৰোঁ তাক কমপ্লিট কৰি পেলাই আমি দিবলৈ চেষ্টা কৰিছোঁ
মই আকৌ কৈছোঁ ৰবি ইয়াত নিগেটিভ মোৰ মতে কোনো কথাই নাই আৰু ইমানখিনি ভাল টীম এটাই যেতিয়া কাম কৰিছে সংগীতৰ ক্ষেত্ৰত যেতিয়া ভাল টেলেণ্টেড এজন ছিংগাৰে বা কম্প'জাৰে কাম কৰিছে যিখিনিয়ে কণ্ঠদান কৰিছে তেওঁলোকে ইমান ভাল ভাল কাম কৰি আছে গতিকে এইটোত নিগেটিভিটিৰ একো কথাই নাই এইটো সকলোৱে ল'ব কাৰণ আমি চাই আছোঁ এইকেইদিন মোক চবেই পজিটিভ বুলি কয় মোতকৈও পজিটিভ নাই এইকাৰণে কৈছোঁ যে এইকেইদিন আমি কণ্টিনিউ আমি চাই আছোঁ শ্ৰী ৰঘুপতি আৰু আমি ভাবোঁ যে এই গোটেই টীমটোৱে ৰবিয়ে যিখিনি এটা লিড লৈছে তাৰ লগত গোটেই টীমটোৱে বহুত ভাল কাম কৰিছে কিন্তু তাৰ লগতে মই আৰু এটা কথা ক'ব লাগিব যেতিয়া আমি স্ক্ৰীণখনত চাম এই আটাইখিনি বস্তু এটালৈ যেতিয়া এডিট কৰি যাব যেতিয়া কালাৰ কাৰেকশ্যন হ'ব এই আটাইখিনিও এটা ইম্পৰ্টেণ্ট পাৰ্ট আমি সদায় অভিনেতা অভিনেত্ৰী ছিংগাৰ একশ্যন ডাইৰেক্টৰৰ কথা পাতোঁ তেওঁলোকো কিন্তু আটাইতকৈ ইম্পৰ্টেণ্ট ছবিকে কৰিছে চাউণ্ড ডিজাইন গতিকে তেওঁ এটা সাংঘাতিক ভাল কাম কৰিছে তাৰপিছত আমাৰ কালাৰ কাৰেকশ্যন কৰিছে এটা 22 বছৰীয়া ল'ৰা জানুৰ বুলি সিও আমাৰ নতুন সদস্য আমাৰ টীমটোৰ 22 বছৰীয়া ল'ৰা চিনেমা কালাৰ কাৰেকশ্যন কৰিছে আৰু তেওঁ ইমান দক্ষ তাৰ দক্ষতা তেওঁলোকে হললৈ যেতিয়া ছবিখন আহি চাব তেতিয়া তেওঁলোকে গম পাব গতিকে মোৰ আজিৰ তাৰিখত যেতিয়া এডিটিংটো সুব্ৰতে নিজে কৰিছে মোৰ ডিৰেক্টৰে নিজে এডিটিং কৰিছে তেনেহ'লে গতিকে তেওঁ কিমান সময় যেতিয়া ডাইৰেক্টৰে নিজে এডিটিং কৰে ন এভৰি সিকুৱেন্সৰ বস্তুটো তেওঁৰ মনত থাকি যায় গতিকে বহুত ভাল প্ৰডাকশ্যন ভ্যালু হিচাপে মই চোৱা কিছুমান বস্তু আমি সংযোজন কৰিছোঁ যেনে হেলিকপ্টাৰখন আমি দেখুৱাইছোঁ ঠিক আছে হেলিকপ্টাৰ আমাৰ কাৰণে খুব এক্সপেঞ্চিভ বস্তু কাৰণ 1 ঘণ্টাত যেতিয়া আমি লাখ টকা দিবলগীয়া হয় এখন হেলিকপ্টাৰৰ কাৰণে ঘণ্টাৰ বেচিছত তেতিয়া এইটো আমাৰ কাৰণে এটা সাংঘাতিক ব্যয়বহুল বস্তু হৈ পৰে এই প্ৰডাকশ্যন ভ্যালুবিলাক এড কৰোঁতে আমি হেলিকপ্টাৰখন এড কৰিছোঁ লাষ্টত দেখিছা চাগে এটা ডাঙৰ বন্দুক ব্যৱহাৰ কৰিছোঁ এই বন্দুকটো যথেষ্ট এক্সপেঞ্চিভ গতিকে এতিয়া ঘটনা হৈছে যে প্ৰডাকশ্যন ভ্যালু বঢ়োৱাৰ নামত মই যদি কেৱল মানুহক এনেকৈ কওঁ যে মই হেলিকপ্টাৰ উলিয়াই দিছোঁ চিনেমা হিট মই ডাঙৰ বন্দুক উলিয়াই দিছোঁ চিনেমা হিট হেলিকপ্টাৰ বা বন্দুকৰ কাৰণে নহয় চিনেমা হিট হয় যে মধ্যবিত্ত পৰিয়ালৰ ঘৰৰ মজিয়াৰ পৰা যেতিয়া মই বন্দুকলৈ যিটো যাত্ৰা হ'ব মোৰ শেষত সেই যাত্ৰাটো যেতিয়া মসৃণ হ'ব সেই যাত্ৰাটো যেতিয়া ইউনিফৰ্ম হ'ব যেতিয়া সেই যাত্ৰাটো কনভিন্সিং বিশ্বাসযোগ্য হ'ব তেতিয়াহে আচলতে চিনেমা ক্লিক কৰে গতিকে মই অতি বিশ্বাসযোগ্যভাৱে এই 2 ঘণ্টা 7 মিনিটৰ ছবিখনত মোৰ যিটো যাত্ৰা এই মধ্যবিত্ত পৰিয়ালৰ ঘৰৰ মজিয়াৰ পৰা বন্দুকটোলৈকে সেইখিনি যিমানখিনি আমি চেষ্টা কৰিছোঁ মই ভাবোঁ যে সেইটো ক্ষেত্ৰতহে আমি সফল হ'ম যদি দৰ্শকে ৰাইজে চিনেমাখন আদৰি লয় আৰু আমি সকলোৱে আশা কৰিছোঁ শ্ৰী ৰঘুপতিয়ে সকলোৰে অন্তৰ জয় কৰক অকল অসমতে কিয় ভাৰতৰ বিভিন্ন ঠাইত সকলো অসমৰ যিসকল আছে তেওঁলোকেও চাওক লগতে কিন্তু মই এবাৰ আশা কৰিছোঁ বিদেশলৈও যাওক শ্ৰী ৰঘুপতি কাৰণ বিদেশত থকা আমাৰ অসমীয়া লোকসকলে কিন্তু আজিকালি চিনেমা হলত চাবলৈ ভাল পায় আৰু ৰবি সেইটো কাৰণেও এটা চেষ্টা কৰিম আমি ডেফিনেটলি চেষ্টা কৰিম আমি ৰাষ্ট্ৰীয় পৰ্যায়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো আমাৰ অসমীয়া মানুহ যিমান আছে তেওঁলোকে যাতে ছবিখন পায় তাৰ কাৰণে আমি চেষ্টা কৰিম আৰু শেষত যিহেতু যিজন পৰিচালকৰ কাৰণে সাহসত এটা আমি ধুনীয়াকৈ আগবাঢ়ি যাব পৰা হৈছে তেওঁকো এই সুযোগতে আমি ধন্যবাদ জনাইছোঁ তেওঁ হৈছে শৈলেন শৰ্মা গতিকে তেওঁকো ধন্যবাদ জনাইছোঁ কিন্তু তেওঁ সাহস কৰিছে কিন্তু তেওঁ সাহস এনেই কৰা নাই তেওঁৰ ৰবিৰ ওপৰত সম্পূৰ্ণ আস্থা আছে বিশ্বাস আছে সেইকাৰণে সেইটোৰ ওপৰতহে তেওঁ বিশ্বাসত আগবাঢ়িছে শৈলেন দা এজন কালচাৰেলি খুব চাউণ্ড মানুহ তেওঁ অসমীয়া কলা সংস্কৃতিৰ প্ৰতি খুব আগ্ৰহী আৰু তেওঁ এনেকুৱা এজন প্ৰডিউচাৰ মই পালোঁ যিজন প্ৰডিউচাৰে যেতিয়া আমি সম্পূৰ্ণৰূপে তেওঁ কামবিলাক হাতত ল'লে তেওঁ মোক এটা কথা কৈছে যে ৰবি আমি কোনোফালে একো বস্তু নেৰোঁ আপুনি যদি লগত আছে আপুনি য'ত ক'ব মই যি ধৰণে ক'ব মই সেই ধৰণে আগবাঢ়িম আৰু আপুনি মোক যিহেতু গ্যাৰেণ্টি দিছে যে ইমানখিনি হ'ব মোৰ টকা লোকচান নহয় তেতিয়াহ'লে মই সেইটো কথাত বিশ্বাসী আৰু মই বিচাৰিছোঁ তেওঁ সদায় বিচাৰে এই কথাটো যে আৰ্কাইভ হৈ থাকিব যিহেতু ছবিখন এই ছবিখনে আগলৈও আজিৰ পৰা 30-40 বছৰ পাছত আমাৰ উত্তৰ পুৰুষে যেতিয়া ছবিখন চাব তেওঁলোকে অন্ততঃ এষাৰ কথা কওক যে সেইখিনি সময়ত যিখিনি সময়ত আগশাৰী চিনেমাবোৰে এনেকুৱা ধৰণৰ ছবি তৈয়াৰ কৰিছিলে আমাৰ অসমতো এখন এনেকুৱা ছবি তৈয়াৰ হৈছিলে সেই উদ্দেশ্য লৈ তেওঁ আগবাঢ়িছে গতিকে মই বিৰাট কৃতজ্ঞ তেওঁৰ ওচৰত যে আজিৰ তাৰিখত তেওঁ মোৰ কথাৰ ওপৰত ভৰসা কৰি একেবাৰে অন্ধকাৰত কাৰণ তেওঁক ৰেফাৰেঞ্চ দিবলৈও মোৰ কোনো ছবি নাই কাৰণ মই কোনো ছবিৰ অনুকৰণ কৰিব বিচৰা নাই যিবোৰ ছবি আছিল সেইবিলাক নিজৰ দিশত নিজে তেওঁলোক সাংঘাতিক ভাল ছবি আছিল কিন্তু মই তাতকৈ ব্যতিক্ৰমী এখন ছবি তৈয়াৰ কৰিব বিচাৰিছিলোঁ এই জনাৰটো কমপ্লিটলি নতুন কমপ্লিটলি থ্ৰিলাৰ এখন গতিকে তেওঁ যে বিশ্বাস কৰি আগবাঢ়ি আহিলে তেওঁক মই আজি এই মজিয়াৰ পৰা তেওঁকো ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ
ঠিক আছে আমি আশা কৰিছোঁ তেনেহ'লে দৰ্শকসকল আপোনালোকক সাজু হৈ পৰক শ্ৰী ৰঘুপতি চাবলৈ অহা 2 জুনত প্ৰত্যেকটো চিনেমা হলতে ৰিলিজ হ'ব আমাৰ সকলোৰে ফালৰ পৰা শ্ৰী ৰঘুপতিৰ সমূহ টীমলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৰবিৰ জৰিয়তে আৰু ৰবিয়ে বহুদিনৰ মূৰত যিহেতু এইটো এটা এনেধৰণৰ ব্যতিক্ৰম এটা ষ্টেপ লৈছে যাতে ইয়াত আৰু ৰৈ যাবলগীয়া নহয় আৰু ইয়াৰ পিছত আকৌ এটা নতুন ষ্টেপ লওক 2 তাৰিখৰ পিছতে যাতে আমি সেই এনাউন্সমেণ্টটো শুনিবলৈ পাওঁ আমাৰ ফালৰ পৰা বহু শুভেচ্ছা বহুত বহুত ধন্যবাদ অসমৰ ৰাইজ মোৰ লগত আছে তেওঁলোকে মোৰ সাহস যিয়ে ছবিখন চাব তেওঁলোক যথেষ্ট আগ্ৰহী হৈ আছে মোৰ ট্ৰেইলাৰটো চাই গতিকে আজি মই এই মজিয়াৰ পৰা তেওঁলোকক সৰুকৈ এটা কথাই ক'ব বিচাৰিছোঁ যে তেওঁলোকে মোৰ গান ভাল পালে ৰোমান্টিক গান মই তেওঁলোকৰ ওচৰত কৃতজ্ঞ মোৰ গানটোতকৈ তেওঁলোকে মোৰ ট্ৰেইলাৰটো বেছি ভাল পালে মই তাৰ কাৰণে তেওঁলোকৰ ওচৰত কৃতজ্ঞ সেইকাৰণে উপহাৰ স্বৰূপে তেওঁলোকক মই ক'ব বিচাৰিছোঁ মোৰ ট্ৰেইলাৰটো মোৰ ছবি আৰু ওপৰত আছে গতিকে তেওঁলোকে আৰু ভাল পাব থেংক ইউ অল দ্য বেষ্ট থেংক ইউ ছ' মাছ আৰু দৰ্শকসকল ইয়াৰ লগে লগে শ্ৰী ৰঘুপতিৰ সকলো কথা সামৰি অনুষ্ঠানটি সামৰিছোঁ কিন্তু আপোনালোকে সকলো সাজু হওক 2 জুন শ্ৰী ৰঘুপতি ৰিলিজ হ'ব আমি সকলোৱে দলে বলে যাম আৰু চিনেমা আমি সকলোৱে হিট কৰি থৈ আহিম থেংক ইউ ৰঘুপতি ৰামচন্দ্ৰৰ আন এটা নাম ৰঘুপতি ৰামচন্দ্ৰৰ জন্ম হৈছিল লংকাৰ ৰাৱণ বিনাশ কৰিবলৈ লংকাৰ ৰাৱণ বিনাশ হ'ল সঁচা কিন্তু তাৰ পিছত জন্ম হ'ল হেজাৰ হেজাৰ ৰাৱণ মোৰ সমষ্টিৰ মাটিডোখৰ যায় গঞা ৰাইজে অযথা হুলস্থুল কৰি আছে ৰঘুপতিকে এতিয়া তালৈ পঠিয়াই আছো ৰঘুপতি নালাগে ৰঘুপতিক নালাগে ৰঘু চৰি আপুনি ইয়াত কিয় ইয়াত কিয় আবে ঘৰত কাৰেণ্ট নাছিল বৰ হৈ আছিল সেইকাৰণে ইয়াত চুইচাইড কৰিবলৈ আহিল বৰ ভয় লাগে পাই দিওঁতে থওঁতে দাই লাগে বুলি তাতে গৃহিণী নথকা ঘৰ যে আমাৰ এনেকুৱাই আৰু শান্তিত আছা কি ক'লে তেখেত শান্তিত থকাৰ কামনা কৰিছিল আই ৱান্ট টু বি এ টিচাৰ সৰু ল'ৰা ছোৱালীক পঢ়াই মই বৰ ভাল পাওঁ কি তুমি গাঁৱত গৈ চাকৰি কৰিবা মাষ্টৰনী বাইদেউ পুলিচে কৈছে তাইৰ মৃত্যু হৈছে বুলি কিন্তু মোৰ অন্তৰে কৈছে তৰা এতিয়াও জীয়াই আছে এইটো ছুইচাইড নহয় মাৰ্ডাৰ চাওক মই আপোনাৰ ব্যক্তিগত ক্ষতিৰ বাবে দুখিত কিন্তু ইনভেষ্টিগেশ্যন কৰিবলৈ পুলিচ আছে তোমাৰ কাৰণে মই চব এৰি থৈ ইয়ালৈ গুচি আহিল আৰু তুমি ইউ আৰ চেলফিছ গেট আউট ৰঘু গেট আউট কোন তই মই কোন সেইটো পিছত গম পাবি কিন্তু ইমান ইম্পৰ্টেণ্ট ইনফৰমেশ্যন আছে যেতিয়া বৰ দৰকাৰী মানুহ নহয় মই কিনি পেলাৰ তোমাক আবে ইয়াত বহুত পাৱাৰফুল মানুহ ইনভলভ হৈ আছে ইহঁত ধুমুহা হয় বে ধুমুহা সিহঁত যদি ধুমুহা হয় মই জুই হয় আৰু জুইত যিমানেই বতাহ লাগে সিমানেই ডাঙৰকৈ জ্বলে